কাৰ্ডম ইমান ধুনীয়া এটা অনুষ্ঠানত আমাক এনেদৰে আনি আপোনালোকৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰিব দিয়াৰ বাবে আমি সদায় চিৰকৃতজ্ঞ হৈ ৰম আৰু আমি দুইজনাই মই কাৰ্বি কমিউনিটিৰ হয় তেওঁ জেনেৰেল কাষ্টৰ হয় তেওঁৰ প্ৰতিভা দাস কিন্তু দাস বুলি কোৱা হোৱা নাই गोनांथार मोनसे मिथिहोनाय आब' सुलेखानि ड्राइभार नोंथांखौ बड'लेण्ड हटेलाव थाबैनो আমাৰ কাৰ্বিসকলৰ মানে এটা এটা টাইটেলৰ মাজত বিয়া হ'ব নোৱাৰে গতিকে আমাৰ মানে কাৰ্বিসকলত এটা মেছেজটো দিয়াৰ কাৰণে আচলতে আমি অনুষ্ঠানবিলাক পাতোঁ আমাৰ যিহেতু এইটো লোক সংস্কৃতি আমাৰ বিহুৰ যি প্ৰথম দিনৰ এই গোটেই মাহটো গোটেই বছৰটো যাতে ধুনীয়াকৈ যায় তাক লৈ এই অনুষ্ঠানটো আৰু আমাৰ জনজাতীয়সকলে এনেধৰণে অনুষ্ঠান কৰে প্ৰকৃতিৰ লগত নদীৰ লগত গছৰ লগত পাহাৰৰ লগত পানীৰ লগত জুইৰ লগত গতিকে ইমান ধুনীয়া সুন্দৰ অনুষ্ঠান এটাত আমাক অনুষ্ঠান পৰিৱেশন কৰিব দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু মই মোৰ পৰিবাৰ প্ৰতিভা দাস কেলেংপি কেলেঙৰ ঘৰত মাক বাপেক সজাই পেলাই মই তাইক উদ্ধাৰ কৰিছোঁ সেইকাৰণে তাই কেলেংপি হৈছে গতিকে মই এনে আমাৰ অকণমান নিজৰ কাষ্টৰ কথা অকণমান ক'লোঁ আৰু অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছোঁ No, no, no. No, এই গানটোত পাহাৰৰ কথা কৈছে আমি সকলোৱে একলগ হৈ পাহাৰলৈ যাওঁ আৰু পূজা কৰিবলৈ যাওঁ পূজা কৰি আমি খেতি কৰিবলৈ যাওঁ কৈছে আচলতে এইটো গীতটো আমাৰ ৰেড কিনম কিকান বুলি কয় আৰ কৰোৱা মানে জুম খেতি কৰা গীতৰ এটা সৰু কলি গালোঁ আৰু ইয়াৰ পিছতে আমি মোৰ মা আচলতে তিৱা কমিউনিটিৰ হয় গতিকে মই কাৰ্বি কমিউনিটিৰ গান গাই পেলাই সকলোৰে চিনাকি এটি তিৱা গীত গাব লৈছোঁ হায়